আজি আমি ট্ৰুকলাৰ নামৰ এপছটোৰ বিষয়ে আমি জানিম আজি। চ' ট্ৰুকলাৰ এটা এপ হয় যিটোৰ দ্বাৰা আপোনালোকৰ মোবাইলত যদি কোনোবা ৰং নাম্বাৰৰ দ্বাৰা এটা মিছ কল আহে বা ফোন আহে, মেছেজ আহে, তো সেই এপটোৰ দ্বাৰা আপোনালোকে জানিব পাৰিব যে এইটো কাৰ নাম্বাৰ হয়, কাৰ নামত সেইটো ছেভ আছে। চ' ট্ৰুকলাৰে আমাক এনেকৈ সহায় কৰে। আপোনাৰ মোবাইলত যদি এটা ৰং নাম্বাৰ আহে, চ' এই এপটোৱে আপোনাক সহায় কৰে। চ' আজি আহকচোন আমি জানো ট্ৰুকলাৰ কেনেকৈ কাম কৰে। অ'কে, চ' ট্ৰুকলাৰ এপটোই কেনেকৈ কাম কৰে আজি আমি সেই বিষয়ে আলোচনা কৰিম। ট্ৰুকলাৰ এপটোই মই ভাবিছিলোঁ আগতে ট্ৰুকলাৰ এপছটোই যিকোনো আমি এটা নম্বৰ মাৰি দিলোঁ, চ' সেইটো নম্বৰৰ চিমখন মনতে আপোনালোকে যে দিয়ে ভোটাৰ আইডিৰ ফটোষ্টেট, ফটো 4 কপি, চ' সেই ভোটাৰ আইডিৰ নামটো আহে বুলি ভাবিছিলোঁ মই আগতে। আপোনালোকেও ভাবিছিলে চাগে, কিন্তু সেনেকুৱা নহয়। ট্ৰুকলাৰ এপছটোৱে আচলতে আপোনালোকৰ মোবাইলৰ পৰাই আপোনালোকৰ নাম্বাৰটো উলিয়াই দিয়ে। চ' কেনেকৈ? চ' উদাহৰণস্বৰূপে মই ধৰি ল'লোঁ আপোনাৰ তাত 50টা কণ্টেক্ট নাম্বাৰ ছেভ আছে। চ' তাৰ মাজতে মোৰ নাম্বাৰটোও ছেভ আছে। ধৰক মোৰ নাম অংকুৰ আৰু আপোনালোকে ধৰক মোৰ নামটো ৰাম বুলি ছেভ কৰি থৈ দিছে আৰু আপুনি ট্ৰুকলাৰ এপ ইউজ কৰে। চ' ট্ৰুকলাৰ এপ ইউজ কৰাৰ লগে লগে আপোনাৰ কণ্টেক্ট লিষ্টত যিমান নাম্বাৰ ছেভ আছে সেই সকলো নাম্বাৰ ট্ৰুকলাৰে নিজৰ ডাটালৈ সেই নাম্বাৰবোৰ চব লৈ যাব। চ' মই ট্ৰুকলাৰ এপছ ব্যৱহাৰ কৰোঁ, গতিকে মোৰ কণ্টেক্টৰ গোটাই নম্বৰ ট্ৰুকলাৰত তাত পাব। গতিকে ধৰক আপুনি মোৰ নামটো ৰাম বুলি ছেভ কৰি থৈ দিলে, চ' মোৰ নাম্বাৰটো যদি কোনোবাই ট্ৰুকলাৰত মোৰ নাম্বাৰটো মাৰি দিয়ে, তো তেওঁলোকে ৰাম বুলি আহিব। আচলতে মোৰ নামটো ৰাম নহয়। চ' ট্ৰুকলাৰে এনেকৈ কাম কৰে। ধৰক আপুনি এটা বেলেগ নাম্বাৰত নাম ধৰক তেওঁৰ বেলেগ, আপুনি বেলেগ বুলি ছেভ কৰি থৈ দিছে, তো সেই অশুদ্ধ নামটোৱে ট্ৰুকলাৰে আপোনাক দেখুৱাব। চ' ট্ৰুকলাৰে এনেকৈ কাম কৰে। আৰু ট্ৰুকলাৰে মই ভাবিছিলোঁ ভোটাৰ আইডি কাৰ্ডত যি নাম আছে সেইটো আহে, কিন্তু এইটো ভুল ধাৰণা। ট্ৰুকলাৰে এনেকৈ কাম নকৰে। ট্ৰুকলাৰে আপোনাৰ কণ্টেক্ট লিষ্টত আপুনি যি নামেৰে ছেভ কৰে সেই নামটোৱে আহিব, আৰু আপুনি শুদ্ধ নামেৰে ছেভ কৰিলে শুদ্ধ নাম আহিব, আৰু অশুদ্ধ নামৰ ছেভ কৰিলে অশুদ্ধ নাম্বাৰ আহিব। আজিকালি ট্ৰুকলাৰ এপ বহুতে ব্যৱহাৰ কৰে, সেইকাৰণে নম্বৰ বিচৰাত সহায় হয়। যদি আপোনাক একদম নতুন চিম আজি বনাই পেলাই কোনোবাই মিছ কল মাৰিছে আৰু সেই নম্বৰটো কোনো ট্ৰুকলাৰ ব্যৱহাৰ কৰা মানুহৰ তাত নাই ছেভ, তো সেইটো নম্বৰ যদি আপুনি চাৰ্চ কৰে তেতিয়াহ'লে সেইটো নম্বৰৰ কোনো ডাটা নাহিব। আৰু ট্ৰুকলাৰে সেনেকৈ কাম কৰে। চ' এইখিনিয়ে আছিল ট্ৰুকলাৰে কেনেকৈ কাম কৰে। ট্ৰুকলাৰে এনেকৈ কাম কৰে, আপোনাৰ কণ্টেক্ট লিষ্টত যিখিনি আপোনাৰ কণ্টেক্টৰ নাম্বাৰ ছেভ আছে, আপুনি যি নামেৰে ছেভ কৰে সেইটো ট্ৰুকলাৰৰ তাত গুচি যায়। আপুনিও যদি ট্ৰুকলাৰ এপ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ কণ্টেক্ট লিষ্টত যিমান নাম্বাৰ আছে চব আপোনাৰ ট্ৰুকলাৰ এপছটোত গুচি যাব। গতিকে যোনে ট্ৰুকলাৰ এপ ব্যৱহাৰ কৰে সকলো তাত এনেকৈ ডাটা গুচি যায়, আৰু সেনেকৈ ট্ৰুকলাৰে আপুনি যেতিয়া ট্ৰুকলাৰৰ এটা নাম্বাৰ চাৰ্চ কৰিব তেতিয়া ট্ৰুকলাৰে সকলো মানুহৰ যোনে ট্ৰুকলাৰ এপ ব্যৱহাৰ কৰে সকলো মানুহৰ তাত সেই নাম্বাৰটো চাৰ্চ কৰিব, কাৰ নামত সেইটো নাম্বাৰ কাৰ তাত কি নামেৰে ছেভ আছে, তাৰ মাজৰে এটা নাম আপোনাক এটা দেখুৱাব। চ' সেইটো নাম ভুলো হ'ব পাৰে, আপোনাৰ সেইটো যোনে যেনেকৈ ছেভ কৰিছে সেইটোহে দেখুৱাব। চ' এইখিনিয়ে আছিল আজি এই সৰু ভিডিঅ'টোৰ দ্বাৰা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক। থেংক ইউ। Despacito, quiero respirar tu cuello despacito, deja que te diga